নমস্কাৰ, আজি 2 আগষ্ট শুক্ৰবাৰ জনাইছোঁ। আজি ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া জনাইছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত উঠা নাই নেকি? অতি সহজতে ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। মাত্ৰ 5টা প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব নাম। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ যে যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে অতি সোনকালে লাভ কৰিব ৰেচন কাৰ্ড। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। আপোনালোকে চাই আছে ডেইলি 24/7। এতিয়া জনাইছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ব্যৱসায় কৰিবলৈ ধন বিচাৰিছে নেকি? চৰকাৰে আগবঢ়াইছে 5টা বৃহৎ আঁচনি, শীঘ্ৰেই কৰক আবেদন। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহিছে যে আপুনি ব্যৱসায় কৰিবলৈ ধন বিচাৰি হাবাথুৰি খাইছে নেকি? যদি আপুনি ব্যৱসায় কৰিবলৈ ধন বিচাৰি হাবাথুৰি খাইছে তেনেহ'লে এই খবৰ আপোনাৰ বাবে। চৰকাৰে আপোনাক দিব ব্যৱসায় কৰিবলৈ ধন। এতিয়া জনাইছোঁ আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰকাশ পালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকা। যিসকলে আৱাস যোজনাৰ বাবে এপ্লাই কৰিছিল তেওঁলোকৰ বাবে আহিছে এটা ভাল খবৰ, কাৰণ এতিয়া প্ৰকাশ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকা। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। আপোনালোকে চাই আছে ডেইলি 24/7 যে প্ৰকাশ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকা। এতিয়া চাব পাৰিব সেই তালিকা। এতিয়া জনাইছোঁ আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আপুনি চৰকাৰী গড় পোৱা নাই নেকি? চৰকাৰী গড় নোপোৱা লোকৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ৰাজ্যত চৰকাৰী পকীকৰণৰ বাবে আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ যে আপুনি চৰকাৰী গড় পোৱা নাই নেকি? তো অতি সোনকালে লাভ কৰিব চৰকাৰী গড়। এতিয়া জনাইছোঁ আজিৰ ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী সূৰ্যগড় আঁচনিৰ বাবে ধনৰ প্ৰয়োজন হৈছে নেকি? ঋণ লাভৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। ফোন নম্বৰৰ সৈতে যোগাযোগ কৰিলেই ছ'লাৰ পেনেল লগোৱাৰ বাবে লাভ কৰিব প্ৰয়োজনীয় ঋণ। এই মুহূৰ্তৰ নাম্বাৰকেইটা আমি আপোনালোকক জনাইছোঁ যে 9939314716। আন এটা নাম্বাৰ আমি আপোনালোকক জনাইছোঁ 7588812797। এই নম্বৰত যোগাযোগ কৰি আপুনি প্ৰধানমন্ত্ৰী সূৰ্যগড় আঁচনিৰ বাবে ধন লাভ কৰিব পাৰে। এতিয়া জনাইছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এতিয়া জনাইছোঁ এটা বিগ পলিটিকেল আপডেট। অৱশেষত ঘোষণা, শুক্ৰবাৰে বিজেপি এৰিব বিৰোধী বিজেপি প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ। 9 আগষ্টত কংগ্ৰেছত যোগদান কৰাৰ স্পষ্ট কৰি প্ৰাক্তন বিধায়কজনে ক'লে বিজেপিত চলিছে আলফাজাৰ। এই মুহূৰ্তত জনাইছোঁ এটা বিগ পলিটিকেল আপডেট যে অশোক শৰ্মাই কৰিছে বিস্ফোৰক মন্তব্য। বিজেপি এৰি কংগ্ৰেছত যোগদান হ'ব প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। এতিয়া জনাইছোঁ আমি আন এটা গুৰুত্বপূৰ্ণ খবৰ যে হিন্দু মুছলমানৰ কৰাৰ বাবে আজমলৰ দৰে ক্ষতি হ'ব বিজেপিৰ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ যে কেইজনমান নেতাৰ স্বেচ্ছাচাৰী শাসনৰ বাবে মই দলত্যাগ কৰিম, এই বুলি মন্তব্য কৰিছে অশোক শৰ্মাই। অশোক শৰ্মাৰ বিস্ফোৰণ যে হিন্দু মুছলমান কৰাৰ বাবে আজমলৰ দৰে ক্ষতি হ'ব বিজেপিৰ। কেইজনমান নেতাৰ স্বেচ্ছাচাৰী শাসনৰ বাবে মই দলত্যাগ কৰিম, এই বুলি মন্তব্য কৰিছে অশোক শৰ্মাই। এতিয়া জনাইছোঁ আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। যুদ্ধক লৈ আহিছে এটা ডাঙৰ খবৰ। হামাছৰ শীৰ্ষ নেতাক ইজৰাইলে শেষ কৰাৰ পিছতেই ইৰাণৰ ডাঙৰ ঘোষণা। ইজৰাইলক পোনপটীয়া আক্ৰমণৰ নিৰ্দেশ দিছে ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনেয়ীয়ে। যিকোনো মুহূৰ্ততে ইজৰাইলক ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইৰাণে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছোঁ। আপোনালোকে চাই আছে ডেইলি 24/7।